নিজৰ জীৱনটোক মূল্যৱান কৰিব বিচাৰিছে যদি এই 5টা কাম কৰা আৰম্ভ কৰক। 1. নিজৰ অপমান কেতিয়াও সহ্য নকৰিব। 2. মিছা কথা কোৱা এৰি দিয়ক। 3. প্ৰতিটো কথাতে হয় ভৰ দিয়া বন্ধ কৰক। 4. প্ৰয়োজন সাপেক্ষে বেলেগক না শব্দটো ক'বলৈ শিকক। 5. সদায় নিজৰ কামত ব্যস্ত থাকক। প্ৰতিশোধ ল'ব বিচাৰিছে যদি সফল হওক, কাৰণ সফলতাই হ'ল জীৱনৰ আটাইতকৈ উত্তম প্ৰতিশোধ। ভাল কৰা সকলৰ শেষ কেতিয়াও বেয়া নহয়। ভোকাতুৰ কুকুৰ এটাক যদি ৰুটি খুৱায়, গোটেই জীৱন ই আপোনাৰ বাফাদাৰী কৰিব আৰু তেওঁৰ ওপৰত আপুনি ভৰসা কৰিব পাৰিব, কিন্তু এই ভৰসা মানুহৰ ওপৰত কেতিয়াও নকৰিব। দৰিদ্ৰতা যেতিয়া দুৱাৰেদি ভিতৰত সোমায়, প্ৰেম ভালপোৱা তেতিয়া খিৰিকীয়েদি বাহিৰত ওলাই যায়। ভৰসা আৰু ভ্ৰমৰ মাজত বেছি পাৰ্থক্য নাই। দুয়ো যেতিয়া তেতিয়াই ভাঙি যাব পাৰে। ধনী হ'বলৈ হ'লে ভয়, শংকা, ঠেক চিন্তা এইবোৰৰ পৰা নিজকে দূৰত ৰাখক। কম চিন্তা কৰক আৰু যি কৰিব তৎক্ষণাত সিদ্ধান্ত লওক আৰু কৰি পেলাওক। ভগৱানেও তাক সহায় কৰে যিয়ে নিজৰ ওপৰত ভৰসা ৰাখে। নিজৰ ভাগ্য হাতৰ ৰেখাত নহয়, হাতৰ মুঠিত বনাবলৈ চেষ্টা কৰক। যেতিয়ালৈকে আপুনি নিজৰ ওপৰত ভৰসা নকৰিব, তেতিয়ালৈকে ভগৱানেও আপোনাক সহায় নকৰিব। পৃথিৱীত সবাতোকৈ বেছি মৰি যোৱা জীৱটো হ'ল কুকুৰা চৰাই। ইতিহাস সাক্ষী আছে, যিয়ে পৃথিৱীক জগাবলৈ চেষ্টা কৰে তাৰে আগতে মৃত্যু ঘটে। দুখী হৈ থকা মাথা সময়ৰ অপচয়ৰ বাহিৰে আন একো নহয়। হাঁহি থকাৰ কাৰণ বিচাৰক। যিয়ে 1 টকাৰ মূল্য বুজি পায়, তেওঁ কৰোৰ টকা পালেও কেতিয়াও অহংকাৰ নকৰে। এদিন আপোনাৰ কৰ্মই আপোনাক লগ দিবলৈ আহিব, মাথো সিদিনা আচৰিত নহ'ব।